বৰ ভয় লাগে এই সমাজখনলৈ, যিখন সমাজৰ আগত সঁচাটো সঁচা আৰু মিছাটো মিছা বুলি মই মূৰ তুলি ক'ব নোৱাৰোঁ। ঐ ইমান আৰু ঘৰ মাৰিবি, বৈ অলপ যাওঁ ওলাই। মই নাযাওঁ। কিয়? মোৰ বৰ ভয় লাগে ওলাই যাবলৈ। আৰে ভয় কিহৰ? তই বুজি নাপাৱ। চা, তোক যদি কোনোবাই কিবা কৰে ন, মই গোটেই সমাজৰ লগত মই লাগি যাম। চাওঁচোন কোনে কি কৰে। হ'লেও মোৰ ভয় লাগে অ'। একো নহয়, বৈ 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 উঠ। তই নামানো মানে ন? নামানো, কাৰণ তই এনেকৈ থাকিলে মই চাই থাকিব নোৱাৰোঁ। ঠিক আছে ব'ল। বৈ। না ভালকৈ শুইছোঁ, না ভালকৈ খাইছোঁ, মাথো জীয়াই আছোঁ। মাহঁতৰতো চকুলেও চাব নোৱাৰা হৈছোঁ। দেউতাইতো কৈয়ে দিছে, তই মৰি নাথাকিলি কিয়? কেনেকৈ আছোঁ সেয়া কেৱল মইহে জানো। চা ছোৱালী, তই প্ৰথম নিজক বুজা। নিজক বুজালেহে তই সেই আগৰ ছোৱালীজনী হৈ ঘূৰি আহিবি, আৰু তেতিয়া চাবিচোন সকলো ঠিক হৈ পৰিব। একমাত্ৰ তয়ে কিয় যি মোক অকণমানো ঘিণ নকৰ? কাৰণ মই তোক আনতকৈ বেছি বুজি পাওঁ, আৰু তোৰ যি চফা মন ন, সেইটোতো মই বেছিয়ে বুজি পাওঁ। বহাগৰ 25 তাৰিখে আমাৰ বিয়া। সকলোৱে যে কিমান আয়োজন আছিলে। মই বিয়া হ'ম। যিজন মানুহক বিশ্বাস কৰি গোটেই জীৱন লগত থাকিম বুলি হাতখন ধৰিছিলোঁ, সিয়ে ভাইৰেল কৰি থৈ গুচি গ'ল। এতিয়া মই ভাইৰেল, মাত্ৰ 2 মিনিটৰ এটি ভিডিঅ'। বিশ্বাস কাক কৰিম ক? চা ছোৱালী, তই এইবোৰ কথা ভাবি বাৰু নিজৰ জীৱনটো ধ্বংস কৰিম বুলি লৈছ নি? তই নিজৰ কথাটো ভাবচোন। যিখিনি হ'ল সেইখিনি কথা তই ভাবি লাভ নাই। মই আছোঁ নহয় তোক সেই আগৰ ছোৱালীজনীৰ কথা ঘূৰাই আনিবলৈ, হাঁহি মাতি থকাবলৈ। ছোৱালী, প্ৰতিটো সময়ত মই তোৰ লগত সাহসে থিয় দিম, আৰু প্ৰতিটো কামত তোৰ বন্ধুত্বৰ হাতখন এনেকৈ সদায় আগবঢ়াই দিম। ঠিক আছে, ব'ল এতিয়া যাওঁ। ব'ল। ঐ ছোৱালী, ক। তোৰ ভাল লগা গানটো গাচোন বাৰু। না দেই, এতিয়া মই গান নাগাওঁ। এই গা প্লিজ, এবাৰ নাই। জাষ্ট এবাৰ। ঠিক আছে। মিনতি তৰা হয় যদি তোমাৰ আকাশ বন্ধুত্ব জীয়াই থকাৰ অন্য এক উৎস। সাহস আৰু প্ৰেৰণাৰ অন্য এক উৎস। বিশ্বাসৰ অন্য এক নাম বন্ধুত্ব। ভালে থাকক প্ৰতিজন বন্ধু, ভালে থাকক বন্ধুত্ববোৰ। বন্ধুত্ব জীয়াই থকাৰ অন্য এক উৎস।